ৰাজনীতিৰ মানুহজন যাতে তেখেতসকলে তেনেকৈ নকয় ইউ জি ব্ৰহ্মপুত্ৰ মোৰ আহ্বান থাকিব ক'ব কিন্তু এনেকৈ দৃষ্টিভংগী নিশ্চয় নক'ব তাত যথেষ্ট ৰিয়েকশ্যন হৈছে প্ৰতিক্ৰিয়া হৈছে দুটা পাৰ্টি আশাবাদীৰ কাৰণে আলোচনাটো চলি আছে এই সময় নষ্ট কৰিবলৈ কোনে ইয়াতে আলোচনা কৰিবলৈ যায় বিলাক আহিছে কি ধৰণে তেওঁলোকে থাকিব যে বিগত সময়ছোৱাত যি ধৰণে প্ৰতিনিধি আছিল ৰাভা জনগোষ্ঠী বা পাব লাগিছিল বিভিন্ন ৰাজনৈতিক দলে দিয়া নাই বা নিদিয়ে সেইকাৰণে আহি থকা দিনত তেখেতসকলে কি ধৰণে যাব বিশেষকৈ দুটা দল আছে কেনেকৈ থাকিব কাৰ লগত থাকিব কি চিন্তা কৰিব প্ৰাইমেৰী ডিছকাশ্যন এটা হৈছে তেখেতসকলৰ ক্ষেত্ৰত মই এটা দৰ্শন তেখেতসকলক দিছোঁ তাত তেখেতসকলে সেই দৃষ্টিভংগীটো তেখেতসকলে ইতিমধ্যে আগবঢ়াব বিদেশী নিৰ্বাচনবিলাক আহিছে কি ধৰণে তেওঁলোকে থাকিব যে বিগত সময়ছোৱাত যি ধৰণে প্ৰতিনিধি আছিল ৰাভা জনগোষ্ঠী বা পাব লাগিছিল বিভিন্ন ৰাজনৈতিক দলে দিয়া নাই বা নিদিয়ে সেইকাৰণে আহি থকা দিনত তেখেতসকলে কি ধৰণে যাব বিশেষকৈ দুটা দল আছে কেনেকৈ থাকিব কাৰ লগত থাকিব কি চিন্তা কৰিব প্ৰাইমেৰী ডিছকাশ্যন এটা হৈছে তেখেতসকলৰ ক্ষেত্ৰত মই এটা দৰ্শন তেখেতসকলক দিছোঁ তাত তেখেতসকলে সেই দৃষ্টিভংগীটো তেখেতসকলে ইতিমধ্যে আগবঢ়াব ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে ৰাভা হাছংটো 6 শিডিউলত অন্তৰ্ভুক্ত কৰিব আৰু 6 শিডিউল হ'লে ট্ৰাইবেল অকল ৰাভা বুলি নহয় তাত বড়ো গাঁওবিলাকো সোমাব লগা হয় 700 মানে টোটেল গাঁও আছে 700 মানে 35 তাৰে ভিতৰত 301 নে কিমান বা বড়ো গাঁও এইটো যদি নাথাকে বুলি কয় কাৰণ এইটো স্কেটাৰ্ড মেনাৰ আছে না এতিয়া 6 শিডিউল হোৱাটো মুস্কিল আৰু এই অঞ্চলৰ বড়োসকলে যদি একেবাৰে নাথাকে বুলি কয় জবৰদস্তিকে সোমাবই তেওঁ কি দৃষ্টিভংগীত সেই বক্তব্য ৰাখিলে সেইটো মই নাজানিম কিন্তু ৰাজনীতিৰ মানুহজন যাতে তেখেতসকলে তেনেকৈ নকয় ইউ জি ব্ৰহ্মপুত্ৰ মোৰ আহ্বান থাকিব এলায়েন্সত আমি যিহেতু চৰকাৰখন আছোঁ একেলগে আছোঁ গতিকে কি ভাল কি বেয়া তেওঁৰ কেবিনেটৰ ডিছকাশ্যন হয় তেওঁ কিবা ক'ব লগা থাকে তেওঁ কেবিনেট নিশ্চয় কথাখিনি ক'ব কিন্তু এনেকৈ দৃষ্টিভংগী তেওঁ নিশ্চয় নক'ব তাত যথেষ্ট ৰিয়েকশ্যন হৈছে প্ৰতিক্ৰিয়া হৈছে ৰাভা হাছং অট'নমাছ কাউন্সিলখনক গোৱালপাৰাৰ যিটো চিটুৱেশ্যন থাকে যিটো আগ্ৰাসন সেই আগ্ৰাসনক বন্ধ কৰিব লাগিলে যে তাত 6 শিডিউলৰ বিকল্প কোনো ব্যৱস্থা থাকিব নোৱাৰে কিন্তু মই ভাবোঁ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ 6 শিডিউলৰ অন্তৰ্ভুক্তি কৰাৰ ক্ষেত্ৰত মন্ত্ৰী ইউ জি ব্ৰহ্ম ডাঙৰীয়া তেওঁ আগভাগ তেনেকুৱা এটা সন্দিক্ষণত এজন মন্ত্ৰীৰ পৰা এনেকুৱা এটা ভাষ্য পোৱাটো আচলতে আমাৰ কাৰণে দুৰ্ভাগ্যজনক আমি ক'ব খোজো যে তেখেতে আমাৰ যি আৱেগ তাক তেখেতে অনুভৱ কৰক তেওঁলোকে যে বিধি বিধি দিব লৈছে তাৰ কাৰণে নিশ্চয় আমি গৰিহণা দিছোঁ গতিকে তেওঁ যাতে যদি তেওঁ সঁচাকৈ মন্ত্ৰী নহয় যদি উন্নয়ন হ'লে তেওঁ ক'বলৈ আছিল যদি তেওঁ মন্ত্ৰীটো বাদ দিয়ে মন্ত্ৰীটো বাদ দি তেওঁ আমাৰ হাছঙৰ যদি কথা বিচাৰে বা অন্য বেলেগৰ কথা বিচাৰে তেওঁ বড়ো হৈ কথা কওক তেতিয়াহ'লে আমাৰ নিশ্চয় আপত্তি নাথাকিব কিন্তু তেওঁ মন্ত্ৰী হৈ কোনো এটা জাতিক বা অঞ্চলক বা জনগোষ্ঠীক আঘাত দিয়াটো আমি নিবিচাৰোঁ বিটিআৰ অঞ্চলৰ ৰাজনৈতিক সুৰক্ষাৰ কাৰণে বা ভৱিষ্যতৰ ৰাজনীতিৰ কাৰণে দুটা দলৰে ভালৰ কাৰণে আলোচনা বিলোচনা চলি আছে বহুত লাহে আলোচনা হৈ গ'ল এই আলোচনাবোৰ এটা একদম পজিটিভ দিশত আগবাঢ়ি আছে এতিয়া মাজতে যি চিডলি ইলেকশ্যন আহিছে এই চিডলি ইলেকশ্যনতে ইলেকশ্যন মানে অহাৰ কাৰণে কিছুমান আমাৰ এতিয়া আলোচনাত মানে কিবা হৈ আছে গতিকে ফিউচাৰত আকৌ এটা আলোচনাটো মানে আৰম্ভ হ'ব আৰু আগুৱাই যাব এইটো মই কামনা কৰোঁ যিহেতু বহুত পজিটিভ দিশত গৈ আছিলে ফিউচাৰতো এইটো পজিটিভ দিশত লৈ গৈ এটা লজিকেল এটা কনক্লুজন হ'ব বুলি মোৰ এতিয়াও আশা আছে ইয়াৰে মাজত আমাৰ কিছুমান নেতাৰ যি বক্তব্যবিলাক ওলাইছে সেইটো ক'ব গ'লে বহুত আগবাঢ়িলে যিবিলাক আলোচনাত জড়িত আছে যে ডিছকাশ্যনটো পজিটিভ দিশত আগবাঢ়িছিলে তেতিয়া মাজতে যে আমাৰ ইলেকশ্যন আহিল ইলেকশ্যন অহাৰ কাৰণে এইটোতো চব আমি আলোচনাত কোনো কণ্ডিশ্যন বিচৰা নাই আমি বি পি এফক কোনো কণ্ডিশ্যন দিয়া নাই আলোচনাৰ কাৰণে আৰু বি পি এফো তেনেকৈ আমাৰ ওপৰত কণ্ডিশ্যন ৰাখি দিব নালাগে কোনো কণ্ডিশ্যন নোহোৱাকৈ আমি আলোচনা কৰিব লাগে আমি দুইটা দলৰে ভালৰ কাৰণে ফিউচাৰত এটা আমি আলোচনাটো লৈ হ'ব লাগে কাক বা এৰা কাক বা লোৱা এইটো আলোচনাৰ উদ্দেশ্য হ'ব নালাগে আৰু আমাৰ যিহেতু চৰকাৰ চলি আছে মই আগতো স্পষ্ট কৰি দিছোঁ যে আমাৰ বিজেপি আৰু ইউ পি পিলৰ যে এলায়েন্স বিটিআৰত মানে 2025 চনলৈকে চলিব অসমৰ যে আমাৰ চৰকাৰ চলি আছে ইউ পি পি এল বিজেপি আৰু ইউ জি পি এইটো চৰকাৰ আমাৰ 2026 চনলৈকে চলিব আৰু আমাৰ ইউ পি পি এল সমৰ্থনটো থাকিব আমাৰ দিল্লীত এনডিএ যে এলায়েন্স আছে এনডিএ এলায়েন্সত আমাৰ ইউ পি পি এলৰ পূৰ্ণ সমৰ্থন আছে এইটো 2029লৈকে চলিব তাত কোনো বাধা নাহে তাত কোনো মানে তেনেকুৱা ব্যাঘাত জন্মা কাম আমি নকৰোঁ মানে দুটা পাৰ্টি আশাবাদীৰ কাৰণে আলোচনাটো চলি আছে এই সময় নষ্ট কৰিবলৈ কোনে ইয়াতে আলোচনা কৰিবলৈ যায় বি পি এফেও আশাবাদী মই ভাবোঁ আৰু আশাবাদী নহ'লে তেখেতসকলে আলোচনাতে অংশগ্ৰহণ কৰিব নোৱাৰে আমাৰ নেতৃত্বও আশাবাদী বি পি এলৰ নেতৃত্ব বহুত আশাবাদী ইউ জি ব্ৰহ্ম ডাঙৰীয়াই ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত তেখেতে যিটো এটা ষ্টেটমেণ্ট আগবঢ়াইছিল যে ৰাভা হাছঙৰ 6 শিডিউল হোৱাৰ ক্ষেত্ৰত
বড়োসকলে, বিশেষকৈ গোৱালপাৰাত যিসকল বড়ো আমাৰ ভাইসকল আছে, তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। এই কথাটোত আমি অকণমান আমাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছোঁ দুখ মনেৰে আচলতে। কাৰণ বড়ো আৰু ৰাভাসকল বেলেগ নহয়, আমি সদায় ভাই ভাই বুলিয়েই কৈ আহিছোঁ। বড়ো ৰাভাসকল মংগোলিয়ন গোষ্ঠীৰ মানুহ, ভাষাৰ ফালতো আমি একেটা ফেমিলিৰ মানুহ, টিবেটো বাৰ্মান লেংগুৱেজ ফেমিলিৰ মানুহ। আৰু ইমান এটা বছৰ বছৰ ধৰি যিটো পৰম্পৰাগতভাৱে আমাৰ এটা পাৰস্পৰিক সম্পৰ্ক আমাৰ আছে। গতিকে যিহেতু বড়ো ভাইসকলক আমি BTCত আমাৰ দাদা, বিগ ব্ৰাদাৰ বুলি পেলাই আমি গণ্য কৰোঁ, BTC চুক্তি হ'ল, তাত বড়োসকলৰ লগতে ৰাভাসকলেও তাত সহযোগিতা কৰাইছে। কথাটো হ'ল ঠিক বড়োসকলৰ সৰু ভাই বুলি আমি যদি কওঁ, ৰাভাসকলে ৰাভা হাছঙত 6ষ্ঠ অনুসূচী পোৱাৰ কাৰণে এটা খোজ আগবাঢ়িছে। ইতিমধ্যে অসম চৰকাৰে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ পঠাইছে যে ৰাভা হাছঙক মিচিং আৰু তিৱাৰ লগতে সাংবিধানিক মৰ্যাদা দিব লাগে। তেনেকুৱা এটা সন্ধিক্ষণত এজন মন্ত্ৰীৰ পৰা এনেকুৱা এটা ভাষ্য পোৱাটো আচলতে আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আমি ক'ব খোজো যে তেখেতে আমাৰ যি আৱেগ তাক তেখেতে অনুভৱ কৰক, বিভিন্ন জাতি জনগোষ্ঠীৰ আৱেগ অনুভৱ কৰক, আৰু তেওঁৰ কথাত অকণমান এটা প্ৰত্যাহ্বানমূলক দৃষ্টিভংগী দেখিবলৈ পাইছোঁ। সেইটো নহয় পেলাই সহযোগিতাপূৰ্ণ এটা তেখেত দৃষ্টিভংগী গ্ৰহণ কৰক, সেইটো আমাৰ তেওঁৰ প্ৰতি আহ্বান, সেইটো আমাৰ থাকিল। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই সুন্দৰকৈ তেখেতৰ কথাখিনি কৈছে। তেখেতে BTCত শান্তি স্থাপনৰ কথা কৈছে, সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা তেওঁ কৈছে। আমি তাক আদৰণি জনাইছোঁ। তেখেতৰ যিখিনি কথা সেইখিনি যদি বাস্তৱ ৰূপত তেখেতে ৰূপায়ণ কৰে, নহ'লে আহি থকা সময়ত আমিও তেখেতৰ প্ৰতি যি সদ্ভাৱ আমাৰ এতিয়া আছে সেইখিনি আঁতৰি যাব। গতিকে তেখেতক আহ্বান জনাইছোঁ। আনফালে দীপেন বড়ো ডাঙৰীয়াই এই ক্ষেত্ৰত দুটামান খুব গুৰুত্বপূৰ্ণ কথা কৈছে। তেখেতে চুক্তিৰ কথাখিনি কৈছে, চুক্তিৰ আধাৰত তেওঁলোকে এই কথাখিনি কোৱা বুলি কৈছে। চুক্তিক আমিও সন্মান কৰোঁ, তেওঁলোকেও যাতে আমাৰ চুক্তিখনক সন্মান কৰে। দ্বিতীয় কথা, তেওঁ ট্ৰাইবেল ইউনিটিৰ কথা কৈছে। গতিকে আমি বিচাৰোঁ যে ভাই ভাইৰ মাজত তেনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক তেওঁলোকে ৰাখক, আৰু সেইখিনি কথা আগত ৰাখি পেলাই সেই নীতিক আগত লৈ পেলাই যদি আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে বড়োসকলৰ লগতে ৰাভাসকলৰো উন্নতি হ'ব। আৰু এটা কথা ইয়াত স্পষ্ট, BTRত যেনেকৈ কেৱল বড়োসকলৰ কাৰণে নহয়, বড়োসকল যিটো বিগ ব্ৰাদাৰ, ইয়াত ৰাভাৰ লগতে আন ট্ৰাইবেলছৰ লগতে সকলো ইণ্ডিজিনিয়াছ গ্ৰুপৰ কাৰণে BTR। এতিয়া BTRখনক সকলোৱে শান্তি চুক্তি হ'ল, BTRখন হয় নহয় জানো? শান্তি চুক্তি হ'ল, কোকৰাঝাৰক পিচ চিটি বুলি পেলাই কোৱা হৈছে। গতিকে তেনেকুৱা এটা বাতাবৰণ ইয়াত অব্যাহত থাকক, ভাল হওক। ঠিক একেধৰণে BTCত যি ধৰণে আমি ৰাভাসকলে গণ্য কৰোঁ যে এইখন সকলো এখন কাউন্সিল, ঠিক তেনেকৈ ৰাভা হাছঙতো তেওঁলোকে এইটো গণ্য কৰক যে সেইখন কেৱল ৰাভাৰ নহয়, ট্ৰাইবেলৰ কাউন্সিল, বাকী খিলঞ্জীয়া মানুহৰ কাউন্সিল তেনেকৈ গণ্য কৰক, সেইটো আশা কৰিছোঁ। আৰু এটা কথা আমি ক'বই লাগিব, আমি কৈ ভাল পাওঁ যে 1995 চনত স্বাক্ষৰিত চুক্তিখন 2005 চনত সংশোধন হ'ল। সংশোধন হোৱাৰ মূল আধাৰটোৱে আছিল BTC চুক্তি। 3 চনত BTC চুক্তি হ'ল। তাত উল্লেখ হ'ল যে BTCৰ বাহিৰত থকা বড়োসকলৰ কাৰণে, বড়ো লগতে আন ট্ৰাইবেলসকলক, ৰাভা, মিচিং, তিৱা, তেতিয়া লালুং আছিলে, সেই কাউন্সিলসমূহত অন্তৰ্ভুক্ত কৰা হ'ল। আৰু সেই সূত্ৰে 2005 চনত ৰাভা হাছং চুক্তি সংশোধন হ'ল, অধিক স্বায়ত্ব শাসন দিয়াত লক্ষ্যৰে। আৰু সেই সূত্ৰে আমাৰ আগৰ যি 306খন গাঁও আছিল ৰাভা হাছঙৰ, তাত যোগ হৈ পেলাই 779খন গাঁও হ'ল। ঠিক তেনেকৈ আজি যিখন চুক্তি আহিছে, BTR চুক্তি 2020 চনত, তাত আকৌ বড়োসকলৰ কাৰণে সুকীয়াকৈ স্বায়ত্ব বড়ো কছাৰী কল্যাণ পৰিষদ গঠনৰ কাৰণে তাত এটা কথা উল্লেখ হ'ল। আৰু সেই সূত্ৰে বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলখন গঠন হৈছে, তাক আমি সন্মান কৰোঁ। কিন্তু একেটা সময়তে সকলো জাতীয় নেতৃত্বই, চৰকাৰে ৰাভা হাছঙত যি আৱেগ, যি অনুভূতি, যি ধৰণে ৰাভাসকলৰ অগ্ৰজসকলে, যি নমস্য ব্যক্তিসকলে সপোন দেখিছিল ৰাভাসকলৰ উন্নতিৰ কাৰণে, ৰাভা হাছং অঞ্চলটোক এটা সুন্দৰ এটা অঞ্চলত ৰূপান্তৰ কৰাৰ কাৰণে, সেইখিনি যাতে আমাৰ সন্মানীয় বড়ো নীতিজ্ঞসকলে যাতে মানে শ্ৰদ্ধাপূৰ্বক দৃষ্টিৰে চাই, সেইটো আমি আশা কৰিছোঁ। গতিকে আমি শান্তি বিচাৰোঁ, উন্নতি বিচাৰোঁ, সম্প্ৰীতিৰ মাজেৰে, বিভ্ৰান্তমূলক বা ভাঙোন্মুখী চিন্তাৰে নহয়। গতিকে আমি আহ্বান ৰাখিছোঁ।